বন্ধুসকল, আপোনাৰ ঘৰত আছে নেকি মানি প্লান্ট? যদি আছে তেন্তে আজিয়ে কৰক এই কামটো, ঘৰত টকাৰ অভাৱ দূৰ হ'ব। তাৰ আগতে বন্ধুসকল, আপুনি যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এটা লাইক কৰিব। তেনেহলে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, প্ৰায় সকলোৰে ঘৰতে এডাল মানি প্লান্টৰ গছ আছে। এই উদ্ভিদে ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, ঘৰলৈ স্বাস্থ্য, সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনে। বাস্তুশাস্ত্ৰৰ মতে মানি প্লান্ট ঘৰৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰত মানি প্লান্টক অতি গুৰুত্বপূৰ্ণ স্থান দিয়া হৈছে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই মানি প্লান্টৰ গছটোৱে আপোনাক ইমানেই ধনী কৰি তুলিব যে আপুনি কল্পনাও কৰিব নোৱাৰে? হয়, এইটো একেবাৰে সঁচা। যদি আপুনিও ধনী হ'ব বিচাৰে তেন্তে আপোনাৰ মানি প্লান্ট গছত এডাল ৰঙা ৰঙৰ ফিটা বান্ধি লওক আৰু চাওক অলৌকিকতা। লাহে লাহে আপোনাৰ প্ৰতিটো সমস্যাৰ অন্ত পৰিব, তাৰ লগে লগে ধন সম্পত্তিৰ বৰষুণো হ'ব। বন্ধুসকল, ৰঙা ৰঙৰ ফিটা এটা লওক, তাৰ পিছত আপোনাৰ মানি প্লান্টৰ ঠিক তলত বান্ধি দিয়ক, অৰ্থাৎ সি আৰম্ভ হোৱা ঠাইখিনিতে। বটলত ৰাখিলে তাৰ পিছত বটলত বান্ধিব বা পাত্ৰত ৰাখিলে পাত্ৰত বান্ধিব। যিকোনো ক্ষেত্ৰত ইয়াৰ শিপা আৰম্ভ হোৱা ঠাইতে বান্ধিব লাগিব। ফিটা বান্ধিলেই আপুনি তাৎক্ষণিক সুবিধা লাভ কৰিব। ইয়াৰ ইতিবাচক প্ৰভাৱে অতি দ্ৰুত গতিত কাম কৰিবলৈ আৰম্ভ কৰে। যিকোনো ফিটাই কাম কৰিব, মাত্ৰ ৰঙা হ'ব লাগিব। এতিয়া এই ৰঙা ৰঙৰ ফিটাটোৰ অৰ্থ জানি লওক। বন্ধুসকল, ফেং চুইৰ মতে সকলো গুড লাক গছৰ ঠিক তলত ৰঙা ৰঙৰ ফিটা এটা বান্ধি থব লাগে, যাতে ইহঁতৰ প্ৰভাৱ অধিক হ'ব পাৰে। চীনা বিশ্বাস অনুসৰি ৰঙা ফিটাটোৱে অগ্নিক প্ৰতিনিধিত্ব কৰে। এইদৰে এই উদ্ভিদে ঘৰত ভাৰসাম্য আৰু নিৰাপত্তা বজাই ৰখাত বহুখিনি সহায় কৰে। ৰঙা ৰঙে আমাৰ ভিতৰত আচৰিত শক্তিৰ সৃষ্টি কৰে। ৰঙা ৰঙে আমাৰ মাজত আবেগক উদ্দীপিত কৰে। ৰঙা ৰঙে জীৱন উন্নত কৰে। ৰঙা ৰঙে শক্তিশালী উদ্দেশ্য সৃষ্টিত বহুত সহায় কৰে। ৰঙা ৰঙে আত্মবিশ্বাসো বৃদ্ধি কৰে। আৰু এই কাৰণেই প্ৰতিটো শুভ ভাগ্যৰ গছত ৰঙা ফিটা বান্ধি ৰখা হয়। গতিকে বন্ধুসকল, আপুনিও আপোনাৰ মানি প্লান্টৰ গছত আজিয়ে ৰঙা ফিটা এডাল বান্ধি দিয়ক। বন্ধুসকল, আজিলৈ এইখিনিয়ে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।